নমস্কাৰ বন্ধুসকল, আপোনালোকে যদি ভাবিছে গাহৰি ফাৰ্ম কৰিম বুলি আৰু কোনটো জাতৰ গাহৰি পুহিলে বেছি লাভ হ'ব সেইটো যদি বিবেচনা কৰি পোৱা নাই তেন্তে আপোনালোকে শুদ্ধ জায়গাত আহিছে। কিয়নো মই ফাৰ্মৰ লগত জড়িত থকা যিকোনো ভিডিঅ' ইউটিউবত আপলোড কৰি থাকোঁ। তো বন্ধুসকল, মোৰ চেনেলত যদি আপোনালোকে নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো দবাই দিব যাতে মই যিকোনো ভিডিঅ' বনালে নটিফিকেশ্যনবোৰ আপোনালোকে প্ৰথমে চাই পায়। তো আহক বন্ধুসকল, পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, আপোনালোকেতো বজাৰত, ফাৰ্মত, মাৰ্কেটত যিকোনো প্ৰজাতিৰ গাহৰি পাই যাব। তো গতিকে আপোনালোকে যদি প্ৰথমে আৰম্ভ কৰিম বুলি ভাবিছে তেন্তে যধে মধে গাহৰি ফাৰ্মত নভৰাব, কাৰণ বহুত গাহৰি কি হয় পটকে নাবাঢ়ে। বহুত গাহৰি বহুত ধৰণৰ বেমাৰ থাকে বা ধৰি লওক নানা ধৰণৰ অসুবিধা পাব। তো গতিকে আপোনালোকে যদি নতুনকৈ আৰম্ভ কৰিম বুলি ভাবিছে তেন্তে আপোনালোকে দুটা প্ৰজাতিৰ গাহৰি আটাইতকৈ বেষ্ট হয় নতুনকৈ আৰম্ভ কৰা পালকসকলৰ কাৰণে। এক নম্বৰ হৈছে ইয়ৰ্কশ্বায়াৰ, 2 নম্বৰ হৈছে হেম্পশ্বায়াৰ। তো হেম্পশ্বায়াৰ গুণাগুণবোৰ প্ৰথমে কওঁ। হেম্পশ্বায়াৰ গাখীৰৰ কোৱালিটিটো বহুত গুণে বেছি, কাৰণ পোৱালি দিব লগত গাখীৰটো ভাল হ'ব, গাখীৰ বেছি হয়। গাখীৰ যিমান বেছি হ'ব পোৱালি গ্ৰোথটো ভাল পাব আৰু আপোনাৰ ওচৰত কাষ্টমাৰো যথেষ্ট আহিব। আৰু ইয়ৰ্কশ্বায়াৰো সেই একেই, গাখীৰৰ কোৱালিটিটো বেছি হয়, লগতে পোৱালিও কেয়াৰ ধুনীয়া লয় আৰু পোৱালি সংখ্যা বেছি হয়। সেই দেখি ইয়ৰ্কশ্বায়াৰটো হেম্পশ্বায়াৰতকৈ অকণমান বেছি ভাল। আৰু ইয়ৰ্কশ্বায়াৰ সোনকালে বাঢ়ে, হেম্পশ্বায়াৰতকৈ অকণ সোনকালে বাঢ়ে, কাৰণ হেম্পশ্বায়াৰটো অকণ লোকেলত পৰে। কাৰণ এই হেম্পশ্বায়াৰটো পিয়'ৰ হেম্পশ্বায়াৰটোতো পাবলৈ নাই, এইবোৰ হেম্পশ্বায়াৰ HDK 75 হয়, হেম্পশ্বায়াৰ আৰু দেশীৰ ক্ৰছ সেইবোৰ হয়। তো বন্ধুসকল, আপোনালোকে যদি নতুনকৈ আৰম্ভ কৰিম বুলি ভাবিছে, কোনো কাৰণত অন্য প্ৰজাতিৰ গাহৰি নানিব। হেম্পশ্বায়াৰ আৰু ইয়ৰ্কশ্বায়াৰ এই দুটাই পুহিব, তাৰপিছত আপোনালোকৰ অভিজ্ঞতা হৈ যাব, যেনেকৈ অভিজ্ঞতা বাঢ়ি যাব, মূলধনো বাঢ়ি যাব, তেন্তে আপোনালোকে বেলেগ প্ৰজাতিৰ গাহৰি চিন্তা কৰিব পাৰে। ধৰি লওক ডিউৰক, লাছবিলাক, চেটেলবিলাক, নানা ধৰণৰ গাহৰি আছে, সেইবোৰ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। কিন্তু প্ৰথমে হেম্পশ্বায়াৰ আৰু ইয়ৰ্কশ্বায়াৰ এই দুটাৰ পৰা আৰম্ভ কৰিব। কোনো কাৰণত আপোনালোকৰ ফাৰ্ম লষ্টত নাথাকে, এইটো মই কথা দিছোঁ। তো বন্ধুসকল, মোৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক এটা কৰিব।